हेलो गाइस हुनारू हेलो गाइस गुड मॉर्निंग और वेलकम टू माय यूट्यूब चैनल। आज विश्व परिवेश दिवस तार उपलक्षे मैं गछपुली तीनटा रूम आपनलोকক देखाई जाऊँ और प्रत्येके এটা এটা गछपुली ৰুওক আজি विश्व परिवेश दिवसत যাতে আমাৰ পৰিৱেশটো ধুনীয়া হৈ থাকে আৰু যাতে গোলকীয় উষ্ণতাটো অলপ কম হয়। কথা এষাৰ আছে গছ থাকিলেই মানুহ থাকিব, গতিকে গছ মেইন। সেইকাৰণে সকলোৱে বিশ্ব পৰিৱেশ দিৱসত একোজোপা গছ ৰুওঁ। গাঁত খানি হৈ গ'ল, গাঁত তিনিটা খানিলোঁ। এতিয়া গছপুলিকেইটা ৰুম। গছপুলি এটা হ'ল সোণাৰু, বাকীকেইটা বাৰু মই চিনি নাপাওঁ, তথাপি ৰুই থৈ দিওঁ। মেইন কথা গছজোপা ডাঙৰ হৈ আমাক যাতে অক্সিজেন দিব পাৰে, আৰু সেই গছকেইজোপা ধুনীয়াকৈ আপডাল কৰিম যাতে কোনো গৰু ম'হ ছাগলীয়ে অনিষ্ট কৰিব নোৱাৰে। এতিয়া আমি এইটো গছপুলি ৰুম, সোণাৰু পুলি। এইজোপা ৰুলোঁ সোণাৰু। বৰষুণ দিছে, বাকীকেইজোপা পিছত ৰুম। অলপ বৰষুণৰ পৰা ছেফ হৈ লওঁ। আপোনালোকে যদি গছপুলি ৰুৱে তেতিয়া গছৰ গুৰিটো অলপ ওখকৈ মাটি দি দিব। এইজোপা ৰুলোঁ সোণাৰু। গছপুলি হৈ গ'ল। বিশ্ব পৰিৱেশ দিৱস বুলিয়ে নহয়, আমি প্ৰত্যেকে একোজোপাকৈ গছ সদায় ৰোপণ কৰিব লাগে, কাৰণ আমাৰ যাতে পৃথিৱীখন বাচি থাকে। আৰু যিকেইজোপা গছ আপোনালোকে ৰোপণ কৰিব বা কৰিছে সেইকেইজোপা সম্পূৰ্ণ চোৱা চিতা দায়িত্ব কৰক। ডাঙৰ দীঘল হোৱাত, গৰু ছাগলী খোৱাত বাধা দিয়ক। মই যিকেইজোপা গছ ৰুলোঁ সেই গোটেইকেইজোপা মোৰ সদায় প্ৰতিপালন কৰি থাকিম।